নমস্কাৰ প্ৰিয় বন্ধু-বান্ধৱীসকল, মই পৰিস্মিতা আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া দিনৰ 12 বাজিছে আৰু মই মোৰ পাৰ্লাৰৰ পৰাই ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। আপোনালোক প্ৰথম ভ্লগটোতে মই বহুত ধুনীয়া ভিডিঅ' এটা দেখুৱাম আৰু সেইটো হৈছে খানা। আৰু মই খানা খাই বহুত ভাল পাওঁ, মাংস খাই বহুত ভাল পাওঁ। সেইবাবে মই আপোনালোকক দেখুৱাম আজি মই কাৰোবাৰ ঘৰত খানা খাবলৈ যাম আৰু কাৰ ঘৰত খানা খাবলৈ যাম, কি খাম, কিহৰ পাৰ্টি, এই সকলোবোৰ দেখুৱাম। তেতিয়াহ'লে যদিহে আপোনালোকে মোৰ লগত যাব বিচাৰে খানা খাবলৈ, বলক দেৰি নকলে যাই থাকোঁ। আৰু এটা কথা ক'বলৈ পাহৰিয়ে গ'লোঁ মই, মোৰ ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ এটা লাইক কৰিব, মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব আৰু আপোনালোকে কেনেকুৱা ধৰণৰ ভিডিঅ' চাবলৈ ভাল পায় কমেণ্ট কৰি জনাব। মই তেনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহি আপোনালোকৰ মাজলৈ। আৰু এই গৰমত কেনেকৈ খানা খাওঁ, কি খাওঁ, বলক এতিয়া আমি আৰম্ভ কৰোঁ। মই ৰেডি, পাৰ্লাৰ বন্ধ কৰিলোঁ, স্কাৰ্ফখন ল'লোঁ, এতিয়া মাস্ক পিন্ধিম। মাস্ক লাগিবই কাৰণ কৰোণা, আৰু মাস্কখন পিন্ধিলোঁ। এতিয়া মই যাম আৰু তাত গৈ আপোনালোকক লগ পাম। ঘৰৰ পৰা ওলাইছোঁ, এতিয়া ডাইৰেক্ট যাম তেওঁলোকৰ ঘৰলৈ আৰু ঠিকছে খাম আজি। এতিয়া বলক, আজিৰ মই গন্তব্যস্থান আহি পালোঁ আৰু খানাটো কিহৰ এতিয়াহে জনাম আপোনালোকক। এই কিছুমান সৰু টিকলি ভিডিঅ' দেখি পলাইছে। এতিয়া মই বহিম, তাৰপিছত কাৰ আৰু কিহৰ কি পাৰ্টি খাব আহিছোঁ মই দেখুৱাম, আপোনালোকে চাই থাকিব। এয়া পাৰ্টি, ব্লু কালাৰৰ চাৰ্ট পিন্ধা মানে ছোৱালীজনী দেখিছে, তাই মেট্ৰিক পাছ কৰিছে, ভাল ৰিজাল্ট কৰিছে, সেইবাবে পাৰ্টি দিছে। এইজন খুৰাই আজি বহুত ধুনীয়া মাংস বনাইছে। মোক কথা কৈ থকাজনী মোৰ ভণ্টি। আৰু এতিয়া আমি আহিছোঁ পিছফাললৈ, অৰ্থাৎ তেওঁলোকৰ ঘৰৰ আগ হয়, তথাপিও পিছফাল বুলিয়ে ক'লোঁ মই। মোৰ সৰু ভণ্টিয়ে ভিডিঅ'টো কৰিছিল, সেইবাবে লগাই দিছোঁ। ইয়াৰ সকলোফালে সেউজীয়া। তাৰ মাজত মই দুখনমান ফটো উঠিলোঁ। আৰু এতিয়া খানাৰ মাজতে খুৰীমাই মোক ক'লে চালাডখিনি বনাই দিবলৈ, আৰু মই বনাই দিলোঁ। কেনেকুৱা হৈছে সকলোৱে ক'ব দেই চালাড খাই। এতিয়া ভাত খাইছোঁ আমি, আৰু মই কৈ আছোঁ সকলোকে এবাৰ দেখুৱাই দিবলৈ। আৰু খানাত কি আছে দেখুৱাব কৈছিলোঁ। খানাত আছে মাছ, মাংস, চালাড, চব্জি, তাৰপিছতে টেঙা। খুৰীমাই মাংস দিব আহিছে। এফালে মই খায়ে আছোঁ, খাইছোঁ মানে খায়ে আছোঁ আৰু পুৰা খাইছোঁ দেই। এইখিনিতে মই এটা কথা কওঁ, আপোনালোকে মোৰ চেনেলত কেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে মোক কমেণ্ট কৰি জনাব। যদি এনেকুৱা ভ্লগ চাব নিবিচাৰে তেতিয়াহ'লে মই মেকআপৰ ভিডিঅ'ই পুনৰ লৈ আহিম। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় প্লিজ শেষত পুনৰ কৈছোঁ এটা লাইক কৰিব। এতিয়া খানা খাই ওলাইছোঁ আমি। এজন খুৰাই কিবা মোক কৈ আছিল আৰু ময়ো চিঞৰি কৈ দিলোঁ মোৰ চেনেলটো চাবলৈ, লাইক শ্বেয়াৰ কৰিবলৈ। আৰু এতিয়া মই চিধা ঘৰত যাম, ঘৰত গৈ ৰেষ্ট কৰিম আৰু ভিডিঅ'টো চাগে মই ইমানতে সামৰণি কৰিম। আৰু মোৰ ভিডিঅ'টো ইমান টাইম চাই থকাৰ বাবে সকলোকে পুনৰবাৰ ধন্যবাদ, বহুত ধন্যবাদ।